Music Mixture present with latest video. স্বাগতম জানাইছো মিউজিক মিক্সাৰ চামলৈ এটা নতুন ভিডিঅ' হেতে বন্ধুসকল আমাৰ এই অনুষ্ঠানতে একাধিক্ৰমে প্ৰচাৰ কৰি অহা হৈছে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত মিৰিজুৰি উপন্যাসৰ ধাৰাবাহিক পাঠ বন্ধুসকল আগৰ অধ্যায়ত আমি শুনিছিলোঁ যে যেতিয়ালৈকে আদালতে গোচৰটো নিষ্পত্তি কৰিব নোৱাৰিব তেতিয়ালৈকে পানেই জংকি বা কুমুদ কাইলৈকো বিয়া দিয়া নহ'ব গতিকে মাক বাপেকে নিজে বিচাৰ কৰাৰ দায়িত্ব লৈ সিহঁতক আদালতৰ পৰা লৈ আহিছিল বন্ধুসকল পৰৱৰ্তী অধ্যায়ত কি হ'ল সেয়া জানিবলৈ আজিৰ ভিডিঅ'টো নিশ্চয়কৈ চাব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আপোনাৰ মতামত কমেণ্ট কৰি নিশ্চয়কৈ জনাব আৰু আপোনাৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব বন্ধুসকল এয়া উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত মিৰিজুৰি উপন্যাসৰ একাদশ খণ্ড পাঠ কৰিছে বিতুপন ফুকনে মিৰিহঁত হাকিমৰ এই হুকুম মতে দিহাদিহি গ'ল প্ৰেমিক প্ৰেমিকাহালৰ বিচ্ছেদ হ'ল জংকি ঘূণাসুতিৰে মাহীয়েকৰ ঘৰলৈ গ'ল পানেই নিজৰ ঘৰ পালেগৈ আৰু আকৌ সৰুৰে পৰা তুলি তালি ডাঙৰ কৰা মাক বাপেকৰ আশ্ৰয়তে থাকিল তাই যিদিনা আকৌ ঘৰলৈ গ'ল তাইৰ ওচৰলৈ আগৰ লগৰ সমনীয়াবিলাক আহিল ৰকমী ভাদৰে আহি তাইৰ গলত সাৱটি ধৰি ক'বলৈ ধৰিলে পানেই তই কেলে গুচি গৈছিলি আমাকো পাহৰিছিলি নে ৰকমীয়ে হাঁহি হাঁহি মাত লগালে পানেই তই দেখোন কৈছিলি কালৈকো নাযাওঁ এতিয়া জংকিৰ লগতনো কেনেকৈ হাবিয়ে আজি এমাহ ফুৰিলি এই তাতে ভাল বেয়া এটাই এটাইক ক'বলৈ ধৰিলে গাঁৱৰ বুঢ়া মেথা মাইকীবিলাকে ক'লে আই তই কেলে উমুৰি কৰিছিলি মাৰ বাপেৰৰ কথা কিয় অবাধ্য হৈছিলি আমাৰ মিৰি জীয়ৰী জানো মাক বাপেকৰ শাক বচন নুশুনাকৈ থাকিব লাগে আই তয়ে এটাই নাক কাটিলি সকলোলৈকে বেয়া কৰিলি মাৰ বাপেৰৰ মনত কষ্ট লাগিব আই দেহি লাহৰি ঐ এতিয়া মাৰ বাপেৰৰ কথা শুন পানেয়ে বুজিব পাৰিলে তাই আকৌ জমৰ যন্ত্ৰণাত পৰিলি তাই বুজিলে তাইৰ চেনেহৰ বস্তু জংকিলৈ যোৱা কথাটো মিছা হ'ল মাক বাপেকে তাইক আকৌ কুমুদলৈ দিব কিন্তু তাই আকৌ আগৰ দৰে সংকল্প কৰিলে হয় তাই জংকিলৈকে যাব নহয় তাই সদায় ঘৰতে চিৰকুমাৰী হৈ থাকিব নহয় তাই বিষ খাই মৰিব বুঢ়া তামিদ আৰু নিৰমাই ভাবিলে যেতিয়া মেজিষ্ট্ৰেটে হুকুম দিছে তেতিয়া সিহঁতে পানেইক আকৌ কেইটামান দিনলৈ খেজালত কৰা উচিত নহয় সিহঁতৰ দেৱানী মামলা মোকৰ্দমালৈ যাবলৈ ইচ্ছা নাই ছোৱালীৰ কিজানি মন ফিৰে কিজানি এতিয়াও কুমুদলৈকে যায় এই কথা ভাবি মনে মনে থাকিল পানেইক মৰা ধৰা বিশেষকৈ গালি গালাজ নকৰিলে ইফালে কুমুদে কি কৰিছে কুমুদ জাক ডেকাৰ ভিতৰত লজ্জিত অপমানিত হৈছে সি পেটে পেটে ভাবিলে সিনো কি কুক্ষণত পানেইলৈ যোৱাই চাপিছিল ঈশ্বৰে তাকনো কেলে জংকি নিচিনা গুণৱন্ত নকৰিলে ঈশ্বৰে তাকনো কেলে লাজ দিলে সেইবিলাক কথা ভাবি চিন্তি অস্থিৰ হ'ল নমেন গামে প্ৰতিজ্ঞা কৰিলে হয় সি টকা ফিৰাই ল'ব নহ'লে পানেইক তাৰ পুতেকলৈ আনিব গাঁৱৰ গাভৰুবিলাকৰ কেতবোৰ পানেইৰ ফলীয়া হ'ল তাইৰ দুখত দুখ কৰিবলৈ ধৰিলে তাইৰ মাক বাপেকক নিন্দিলে কেতবোৰ আকৌ পানেইকে দুখিলে ৰকমে কিন্তু কুমুদক ঠাট্টা কৰিবলৈ নেৰিলে তাক দেখিলেই তাই গায় বেটাইলৈ নকৰোঁ বৈ ঐ চেনেঙৈ বেটাইলৈ নকৰোঁ বৈ কটাৰ পুবেইতা টকাৰ যে গৰাকী চেনেঙৰ গৰাকী মই ইফালে জংকিয়ে কি কৰিছে পাঠক তাকো এবাৰ চাওঁগৈ ব'লা সি উলটি ঘূণাসুতি গাঁৱলৈ আহি ভাবিবলৈ ধৰিলে তাৰ কপালতে বিধাতাই সুখ লেখা নাই সি আৰু আকৌ পানেইক নাপায় যদি দেৱানী গোচৰ পত্ৰ হয় তেনেহ'লেনো সি 200-300 টকা ক'ৰ পৰা দিব সিমান টকা ক'ত পাব ভাবি চিন্তি সি অস্থিৰ হ'ল কিন্তু যা হওক পানেই যে তাক হৃদয়ৰ সৈতে ভাল পায় আৰু এই ভাল পোৱাৰ নিমিত্তে পানেই অতি পুৰুষাৰ্থ কৰিও তাইলৈকে আহিবলৈ যত্ন কৰে এই বিবেচনাতে সি নিজকে প্ৰবোধ দি মনে মনে থাকিল ইফালে ডালিমীয়ে সিহঁতৰ এই অৱস্থা দেখি পেটেৰ সৈতে দুখ পালে জংকিক সুখী দেখি তাইৰ মনত অলপ আশাৰ ভাৱেও খেলিব ধৰিলে তাই ভাবিলে কিজানি ঈশ্বৰে তাইৰ সৈতেহে জংকিৰ জোৰা বান্ধিছে কিজানি ঈশ্বৰে তাইকহে জংকিলৈ স্ৰজন কৰিছে এনেকুৱাবিলাক খুধু চিন্তাতে তাই ৰ'ল এদিন যেতিয়া জংকিক তাই অকলে লগ পালে তাই তাক ক'লে জংকি যেতিয়া ঘূণাসুতিৰ মিৰিহঁতে হাবিলৈ যায় তেতিয়া মই সিহঁতক যোৱা যেন দেখি বোপাইৰ আগত ক'লোঁ
বোপাই সেই কথা শুনা মাত্ৰেই কিনো হৈছে বুলি মানুহজনো চপাই লৈ গ'ল। তাই এই কথাতে জংকীয়ে খোজা কথাৰে ক'লে, ডালিমী, তই নেজান তই মোৰ কিমান উপকাৰ কৰিলে। তই নাজান তোৰ বাপে নোযোৱা হ'লে সিহঁতে মোক মাৰি পেলালেহেঁতেন। ডালিমীয়ে জংকীয়ে এইদৰে কোৱাতে অন্তৰৰ সৈতে আনন্দ লভিলে। এইদৰে এমাহ সময় গ'ল। এই এমাহে তামেদ আৰু নিৰমায়ে পানেইৰ মন ফিৰাবলৈ নিজেও আৰু আন আন লগৰ সমনীয়া ছোৱালীহঁতৰ হতুৱাই শিকনি বুজনি দিয়াত কম নকৰিলে। কিন্তু মোৰ আকৰি মিৰিজীয়ৰীৰ মন কোনোমতে ফিৰাব নোৱাৰিলে। তাই সংকল্প এফেৰাও লৰচৰ নহ'ল। নিৰমায়ে মাজে মাজে পানেইক ক'বলৈ ধৰিলে, বাছা, চাচোন তোক তুলি তালি ডাঙৰ দীঘল কৰিলোঁ, তইনো আমাৰ মনত কষ্ট দিব পাৱনে? তই কমোদলৈ যায় মোৰ লাহৰী। বুঢ়া তামেদে মাজে মাজে কয়, পানেইৰ তই নিচেই অজলা, তই কমোদৰ গুণ নাজান। বাছা, তোক তালৈকে দিওঁ, তই যা। ক মোৰ বাছা, মই যাম বুলি, মই কাইলৈকে বিয়া পাতোঁ। পানেইৰ কিন্তু সকলো কথাৰ উত্তৰ মুঠেই একেটা। তাই কয়, আই বোপাই, মোলৈ যদি তহঁতৰ মৰম আছে মোক জংকীলৈকে দে। কমোদে যি টকা শিকা খৰচ কৰিছে তাক জংকীয়ে দিব পাৰিব। তাৰ পাছত তাৰ কোনো নাই। সি তহঁতৰ ঘৰতে বেটাস্বৰূপে থাকি আৰ্জি কুৰ্জিও খুৱাব। তেওঁ যদি নিদিয় তেন্তে সদায় তহঁতৰ ঘৰতে থাকিম, কালৈকো নেযাওঁ। মোক বেজাৰ নিদিবি দেই। পাঠক, আমি আগেয়ে কৈছোঁ মিৰি একুৰীয়া, কোনেও নিজৰ নিজৰ মতলব নেৰে। এই একুৰীয়া হোৱাৰ গুণে এই স্বভাৱৰ অজলা মিৰি মানুহৰ ঘৰতো কিমান যে অসুখ অশান্তি হৈ থাকে তাৰ লেখ জোখ নাই। অথচ মিৰিহঁতে কথা নেৰে। অনেক ডেকা গাভৰুৰ এনেদশা ঘটে, য'ত শুদ্ধ প্ৰণয় ঘটে তাতে এই কাণ্ড। য'তে মিৰি গাভৰু অসতি অৰ্থাৎ এটাৰে সৈতে প্ৰথমতে হাত বাট কৰোঁতে আপত্তি নাই আৰু মাক বাপেকক সুধিলে আন এটিলৈ শেষত দিলেও আপত্তি নকৰে, ততে জানিবা মামলা মোকৰ্দমা নোহোৱাকৈ সকলো কথাৰ ওৰ পৰে। কাচিত কেতিয়াবাহে গাভৰু নিজৰ মনে আৰু মাক বাপেকৰ পচন্দই মিলে। য'তে এটি হয় ততে মিৰি জাতিৰ ডেকা গাভৰুৱে স্বৰ্গীয় সুখ পায়। এইদৰে অসুখ অশান্তিয়ে দিন পাত হ'বলৈ ধৰিলে। শেষত বুঢ়া তামেদে আৰু নিৰমায়ে কমোদ আৰু তাৰ বাপেকৰ পৰামৰ্শ মতে পানেইক জোৰ কৰি হাত ভৰি বান্ধি কমোদৰ ঘৰলৈ বিয়া নোহোৱাকৈ দিয়াৰ আলচ কৰিলে। চুতৰি পানেইয়ে এই কথাৰ টেৰ পাই এনিশা আকৌ ৰাতাৰাতি পলাল। বন্ধুসকল, উপন্যাস পাঠৰ অনুষ্ঠানত আজি আপোনালোকে শুনিলে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত মিৰিজীয়ৰী উপন্যাসৰ একাদশ পাঠ। পাঠ কৰিলে বিতুপন ফুকনে। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰক, আপোনাৰ মতামত কমেণ্ট কৰি আমাক জনাওক আৰু ভিডিঅ'টো আপোনাৰ বন্ধুসকলৰ লগতো শ্বেয়াৰ কৰি দিয়ক। আৰু পৰৱৰ্তী ভিডিঅ'টো পাবলৈ আমাৰ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি লওক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। লগ পাম পৰৱৰ্তী ভিডিঅ'ত।